মই প্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে বিপদৰ সময়ত আপোনালোক সকলো ওলাই আহি সংগ দিলে। যেতিয়া এজন নিৰপৰাধী মানুহক অপৰাধী সজোৱা হয়, সেই সময়ত যিমানেই চিঞৰ বাখৰ কৰা নহওক কিয় নিৰপৰাধী বুলি প্ৰমাণ কৰিব পৰা নাযায়। মই জানিছিলোঁ যে মোৰ ল'ৰা ৰকিবুল ফুটা নিৰপৰাধী, কিন্তু যেতিয়া তাৰ ওপৰত FIR-টো হ'ল, মই গম পাই মই তাক সোধপোছ কৰিলোঁ। গম পালোঁ সি অপৰাধ কৰা নাই। মই ক'লোঁ যে যদি তুমি অপৰাধ কৰা নাই তেতিয়াহ'লে তুমি পুলিচৰ ওচৰত গৈ কোৱা। সি বিনা দ্বিধা সৎ সাহসেৰে পুলিচৰ ওচৰত ষ্টেটমেণ্ট দিব গ'ল। কিন্তু যিটো ষড়যন্ত্ৰ আছিলে, সেই ষড়যন্ত্ৰত জালত পৰি গ'ল। গতিকে মই দুখ নকৰোঁ। জীৱনত শিক্ষা হয়, এইটো তাৰ জীৱনৰ কাৰণে শিক্ষা। মানে যেতিয়াই আমাৰ সমাজখনৰ কল্যাণৰ কাৰণে কথা কোৱা হয়, তেতিয়া কিছু লোক আছে যে তেওঁ কাবাডী খেল, ঠিক এইটো কাবাডী খেল। কাবাডী খেলত যেতিয়া এজনে দম লৈ যায় আৰু এজন চুবলৈ, তেতিয়া কিন্তু ৬-৭ জনে তাক ধৰি ৰাখি দিয়ে, সি যাতে ঘূৰি আহিব নোৱাৰে। ঠিক তেনেকুৱা আমাৰ সমাজতো তেনেকুৱা কিছুমান ব্যক্তি আছে। যদি কোনোবাই আগত যাব বিচাৰিছে, তেওঁ কেনেকৈ পিছফালে আনিব পৰা যায় তাৰ কাৰণে তেওঁ অপচেষ্টা কৰে। আৰু বেছি সময় নাথাকে। এই ধুমুহা যে আহে, হঠাৎ ধুমুহা আহে, ঘৰৰ টিন পাত উৰাই লৈ যায়, গছৰ ঢাল চাল ভাঙে, গছ উভালি দিয়ে, অলপ পিছতে নাইকিয়া হয়। আকৌ সেই ভগা ঘৰটো নতুনকৈ নিৰ্মাণ কৰা হয়। গতিকে ধুমুহা মোৰ জীৱনতো বহুত আহিছে, মোৰ জীৱনতো বহুত আহিছে। মোৰ ল'ৰাৰ জীৱনতো ধুমুহা আৰম্ভ হ'ল। যিয়ে নহওক, শেষত গৈ উচ্চতম ন্যায়ালয়ে এই কেছটো যে সম্পূৰ্ণ ভুৱা মিছা এই কথাটো প্ৰতিবন্ধ কৰি দিছে। 23 তাৰিখ ৰকিবুল ফুটাৰ এগেইনষ্টত কোনো ধৰণৰ তথ্য প্ৰমাণ তেওঁলোকে দিব পৰা নাই। উচ্চতম ন্যায়ালয়ে দোষমুক্ত বুলি ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ে দোষমুক্ত বুলি ঘোষণা কৰিছে। মানে 14 দিন সময় লাগিছে। সঁচাটো উদ্ধাৰ কৰিবলৈ গৈ অলপ সময় লাগিছে, 14 দিন সময়। যেনেকে ধুমুহা সেই গছ গছনি দি ঘৰ ভাঙি পেলাই থৈ যায় আৰু সেই ঘৰটো মেৰামতি কৰিবলৈ সময় লয়, সেই সময়টো লৈছে। যিয়ে নহওক, মই অত্যন্ত সুখী। আজি শিল দল ভাঙি আমাৰ মানুহবিলাক ওলাই আহিছে। ইয়াতো চবেই অহা নাই, মই দেখিছোঁ দূৰে দূৰে বহুত গাড়ী, বহুত মানুহ জেগা জেগাই তাৰ কাৰণে দোৱা কৰিছে। এইটো তাৰ জীৱনৰ সম্বল। আৰু মই এইটোৱেই কম ৰকিবুলক যে তুমি সেইবিলাক দুখ নকৰি আজি যদি তুমি সহযোগিতা পাইছা, এইটো তোমাৰ বুকুত লৈ বান্ধি লৈ তুমি আগবাঢ়ি গৈ থাকা। ময়ো আনছো কৰি ময়ো হাজত খাটি আহিছো, মই 7 দিন আছিলো। গতিকে এক্সপিৰিয়েঞ্চ হয়। জাতিৰ সেৱা কৰিবলৈ গৈ কেতিয়াবা হয়তো নিজে বিপদত পৰিব লগা হয়, কেতিয়াবা আনৰ উপকাৰ কৰিব লগা গৈ নিজৰ বিপদ হয়। কিন্তু সেইকাৰণে এৰি দিলে নহ'ব। এশ উপকাৰ কৰিব, এটাত গৈ হয়তো কৰবাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিয়ে নহওক, দেৰি নকৰোঁ। মই আপোনালোক সকলোৰে ওচৰত মই কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।